2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ এটাই প্ৰশ্ন যে লেটাৰ পোৱা বহীখন বা 80 মাৰ্কছ পোৱা বহীখন টিচাৰে কেইবাৰ চেক কৰে এনেকৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যাৰ কাৰণে মই এই ভিডিঅ'টোত লৈ আহিছোঁ সো ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যোৱা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা তেতিয়া এনেকুৱা ধৰণৰ আপডেটবোৰ ৰেগুলাৰ পাই থাকিবা তেনেহলে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে মেট্ৰিক পৰীক্ষাত যিজন ছাত্ৰই লেটাৰ পাব সেই বহীখন টিচাৰে কেইবাৰ চেক কৰিব বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীগৰাকীৰ 80 নম্বৰ পোৱা বহীখন কেইবাৰ চেক কৰিব এনেকৈ বহুতে কৈ আছিলে সো যিজন ছাত্ৰই বা ছাত্ৰীয়ে 80 নম্বৰ পাবলৈ সক্ষম হ'ব সেই বহীখন টিচাৰে ভালদৰে চেক কৰে আৰু এবাৰ নহয় দুবাৰ তিনিবাৰ ভালদৰে চেক কৰিব হয়তো 1 নম্বৰ বাঢ়িবও পাৰে বা কমিবও পাৰে সেইটো কাৰণে 80 নম্বৰ পোৱা বা লেটাৰ পোৱা বহীখন টিচাৰে দুবাৰ তিনিবাৰ চেক কৰে দুবাৰ তিনিবাৰ চেক কৰা উপৰিও বেলেগ এজন টিচাৰকো চেক কৰিব দিয়ে যে শুদ্ধ হৈছে নে নাই বা এই ছাত্ৰজনে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে নে নাই বা 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে নে নাই বেলেগ এজন টিচাৰকো চেক কৰিবলৈ দিয়ে গতিকে তোমালোকে এই ভিডিঅ'টোৰ পৰা সেইটো কথা জানিব পাৰিলা যে যিজন ছাত্ৰই লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'ব সেই ছাত্ৰজনৰ বহীখন অকনমান ষ্ট্ৰিক্টকে চোৱা হয় আৰু পুৰা হাৰ্ড ভাবে চোৱা হয় পুৰা হাৰ্ডলি সেই বহীখন চোৱা হয় আৰু এজন টিচাৰে নাচায় সেই বহীখন দুজন টিচাৰে ভালদৰে এবাৰ দুবাৰকৈ লক্ষ্য কৰি সেই বহীখন নিৰীক্ষণ কৰিব সো এইটো আছিল ভিডিঅ'টো তোমালোকৰ কনফিউজ নিশ্চয় দূৰ হ'ল আৰু তোমালোকে এইবাৰ ইংলিছৰ পৰীক্ষাত বা আসামিজৰ পৰীক্ষাত লেটাৰ পাবা নে নাই কমেন্ট কৰি জনাবা কোনে কোনে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে আৰু কোনে কোনে লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'বা এই ভিডিঅ'টোত কমেন্ট এটা কৰি দিবা